এতিয়া মই নিজকে কিবা এটা সুধিম। কথাটো হ'ল যে কি সুধিম যে আজি মই ক্লাছলৈ যাওঁ নে নেযাওঁ, নে টিভি চাই থাকো। ঘৰত কিন্তু আজি কোনো নাই। ইচ্ছা কৰিলে মই আজি ক্লাছ ক্ষতিও কৰিব পাৰো। গতিকে মই কি কৰো? ইচ্ছা কৰিলে ক্লাছ ক্ষতিও কৰিব পাৰো মানে তাতে এটা কথা হ'ল। কথাটো হ'ল যে পাপু বা মুনু কোনোবাতো আহিব আমাৰ ঘৰলৈ। যদি মই নাযাওঁ নহয়, ইহঁতৰ কোনোবাই মোৰ মা দেউতাক কথাটো কৈ দিবও পাৰে। ইহঁতৰ কোনোবা এটাতো আহিব বা দুয়ে আহিব। গতিকে মই যোৱাই ভাল হ'ব। আৰু এটা কথা, নগলে মোৰ নিজৰহে ক্ষতি হ'ব। গতিকে যোৱাই ভাল হ'ব। যিহেতু মোৰ টিভি চাবৰ ইচ্ছা গৈছে আজি, মই টিভিয়ে চাওঁ। কিন্তু এটা কথা, ক্লাছলৈও যাম, টিভিও চাম, ক্লাছকো যাম। টিভি চাই ফূৰ্তি কৰিম আৰু ক্লাছক নগলে ক্ষতি হ'ব। যিহেতু ক্ষতিও হ'ব নেদাও, ক্লাছকো যাম। গতিকে ইহঁত অহালৈকে মই টিভি চাই থাকো, তাৰপিছত ক্লাছলৈ গুচি যাম। বাহ, কি বঢ়িয়া চিনেমা এইখন। এইখন মই আগতো চাইছো আৰু এবাৰ চাওঁ। বৰ ভাল লাগে চাই থাকো ৰহ। নিপু ক্লাছত যাব হৈছে, আহ। আহিলাকে যাব লাগিল তাৰমানে। যাওঁ। বেছিকে ৰখিলাক নেকি মোক? খংটো উঠা নাই? বলক ক্লাছলৈ। মে আই কাম ইন ছাৰ? আহা গোটেইকেইটা আহা আৰু চিটত বহগৈ যোৱা। আজি তোমালোকে ক'ব লাগিব 1ৰ পৰা 30লৈ। বৰ্ডত যি আছে ধুনীয়াকৈ চিৰিয়েলকৈ কোৱাহি। প্ৰথমে ক'বা মুনুই, তাৰপিছত ক'বা পাপুই, আৰু শেষত ক'বা নিপুই। ধুনীয়াকে কোৱাহি। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30। ছাৰ, মোৰ হ'ল। ধুনীয়া হৈছে। যোৱা চিটত বহাগৈ। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30। ছাৰ, মোৰ হ'ল।
ধুনীয়া হৈছে, যোৱা চিটত বহাগৈ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 ছাৰ মোৰ হ'ল। ধুনীয়া হৈছে, যোৱা চিটত বহাগৈ। তোমালোকে খুব ধুনীয়াকৈ কৈছা, মোৰ বৰ ভাল লাগিছে। আশা কৰোঁ আগলৈও ধুনীয়াকৈ ক'ব পাৰিবা। আজিলৈ ক্লাছটো এৰিছোঁ দিয়া, ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালা তেনেহ'লে লাইক, ছাবস্ক্ৰাইব কৰি দিবা আৰু সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।